হেল্ল' বন্ধুসকল, আজি পুনৰ এটা মই অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিটু অফিচিয়েললৈ। বন্ধুসকল, আজি মানে মই গৈ আছোঁ এটা ব্যতিক্ৰমী জেগাত, কাৰণ ব্যতিক্ৰমী এটা ভিডিঅ' বনাবৰ কাৰণে গৈ আছোঁ। তেনেহ'লে বন্ধুসকল বলকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, যিহেতুকে মই এটা ব্যতিক্ৰমী জেগাত গৈ আছোঁ, আপোনালোকক মই জেগাত গৈ কম জেগাটোৰ কৰ হয়, কি কাৰণত গৈছোঁ চাওক। আৰু ৰাস্তাবিলাক চাওক, আচলতে খুব ভিতৰুৱা জেগাৰ হয়, সেইটো কাৰণে এনেকুৱা ৰাস্তাবিলাক খুব মানে বেয়া অৱস্থা হৈ আছে। এইটো আচলতে মাথাউৰি হয়। চ' মই জেগাডোখৰত পাই লওঁ, তাৰপিছত আপোনালোকক আকৌ সেই ব্যতিক্ৰমী জেগাডোখৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ফাইনেলি বন্ধুসকল পালোহি মই ব্যতিক্ৰমী জেগাডোখৰত। আচলতে মই ভিতৰৰ ফালে সোমাই যাম, সেই ব্যতিক্ৰমী জেগাবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আচলতে কি হ'ল, ব্যতিক্ৰমী মানে এইজন মানুহ দেখিছে ন, এই মানুহজন আহি আছে। তেখেতৰ ব্যতিক্ৰমী অনুষ্ঠানৰ ব্যতিক্ৰমী প্ৰয়াসে এটা মানে কিছুমান নাৰ্চাৰী এখন খুলিছে। তেখেতৰ ওচৰলৈ আহিছোঁ, আমি সেই ভিতৰলৈ সোমাই যাম। তেনেহ'লে বন্ধুসকল বলকচোন সেই ভিতৰলৈ সোমাই যাওঁ। বন্ধুসকল ফাইনেলি পালোহি, এইখনেই হৈছে এখন নাৰ্চাৰী। আচলতে মই ব্যতিক্ৰমী বুলি কৈছিলোঁ, এইটো কাৰণে ব্যতিক্ৰমী কৈছিলোঁ, যিহেতুকে অসমৰ নিবনুৱা যুৱক যুৱতীসকলে যিহেতুকে বেলেগ ৰাজ্যত গৈ কাম কৰি থাকে, কিন্তু তেনেকুৱা নকৰি এজন ব্যক্তি মানে, সেইটো কাৰণে মই ব্যতিক্ৰমী ক'লোঁ। তেখেতে মানে নিজৰ ঘৰতে, নিজৰ অঞ্চলতে, নিজৰ ঘৰতে এটা নিজৰ কৰ্ম সংস্থাপন বিচাৰি তেখেতে ফুলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল। গতিকে বন্ধুসকল তেখেতৰ মনৰ কথা বুজ লওঁ আহক। বন্ধুসকল তেখেতৰ পৰা চিনাকি হোৱা আহকচোন। খুৰা, আপোনাৰ নামটো জনাব নেকি? নমস্কাৰ। প্ৰথম মই আমাৰ নিউ লাইনৰ ল'ৰাবিলাকক মই আন্তৰিক অভিনন্দন জনাওঁ। হয়, মোৰ নামটো শ্ৰী নকুল দেৱনাথ। হয়, জিলা তিনিচুকীয়া। হয়, ঢলা গাঁও, ছয়কোৱা পোষ্ট অফিচ। হয়, আমাৰ ইয়াতে জন্মকৰ্ম। হয়, সেইটো নিবনুৱা সংস্থাবিলাকৰ মানে ভাবি চিন্তি আৰু এইবিলাক ওলাইছোঁ। হয়, হয়, এতিয়া বৰ বেছিকৈ মোৰ হাতত অৰ্থৰ কিছুমান অভাৱ আছে। হয়, হ'লেও মানে আমি কেইবিধমান, হয়, এইটো এবিধ আছে, হয়, হয়, এইটো এবিধ, হয়, এইটো এবিধ, হয়, হয়, এইটো কিন্তু আৰু এটা এবিধ, এইটো, হয়, এইটো এটা। হয়। আৰু খুৰা, আপুনি যে বস্তু এইবিলাক যে ফুলবিলাক হেৰি কৰিছে, আপুনি বেলেগৰ পৰা আনে নে আপুনি এই ঘৰতে নিজে? এই গুটিবিলাক আমি প্ৰথম মানে বেলেগৰ পৰা গুটিবিলাক আনো। হয়, গুটি আনি কিনি আমি নিজে ইয়াত মানে পুলি কৰোঁ। হয়, নিজে প্ৰথম আমি সেইবিলাক হ'ব নহ'ববিলাক মানে মাটিটোক হেৰি কৰিছোঁ। হয়, কৰি কিনি মাটি ফিল আপ কৰিছোঁ আৰু আনি মাটিত থৈছোঁ। তাত দেখিলেই আপোনালোকে। হয়, হয়, আৰু ইয়াৰ লগত আমি মাটিও দিবলগীয়া হয়। হয়, এই গছটো উঘালিলে হয়, ইমানডোখৰ মাটি আমি ইয়াৰ পৰা দিবলগীয়া হয়। হয়, সেই মাটিখিনিও আনি উপস্থিত কৰিছোঁ। হয়, হয়। এতিয়া আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে ইয়াত? বছৰ দিন হৈ গ'ল। বছৰ দিন হ'ল। আৰু আপোনাৰ যিহেতুকে আমাৰ অসমত মানে তেনেকুৱা এটা নাৰ্চাৰী বা তেনেকুৱা খেতি কৰিবৰ কাৰণে বহুতে মানে আচলতে হেৰি নকৰে, সাহস নকৰে। হয়, আপুনি কি ধৰণে ভাবি মেলি আপুনি মানে এই এনেকুৱা এটা খেতি কৰিবৰ কাৰণে আপুনি আগবাঢ়ি আহিলে? মোৰ জোঁৱাই হয়, ছোৱালী জোঁৱাই হয়। প্ৰথম মই ছোৱালীক BA পাছ কৰিবলৈ দিছিলোঁ। হয়, তেখেতে BA পাছ কৰিব নোৱাৰিলে। হয়, সেই ল'ৰাজনৰ লগত গুচি গ'ল। হয়, যোৱাৰ পিছত আমি হেৰি কৰিলোঁ। এতিয়া সিহঁতেও ট্ৰেইনিং লৈছে। হয়, লৈ কিনি এইটো কৰিছে আৰু। হয়, হয়, এইটো এবিধ চাওক, এইটো। হয়, এইটো এটা, এইটো হ'ল গ'ল লাল। হয়, এইটো হ'ল হালধীয়া। আৰু মানুহৰ অভাৱ হৈছে মোৰ। হয়, হয়, তথাপি এইটো এবিধ, এইটো এবিধ। হয়, আৰু এইখিনিতো ওলালোৱে ফুল। হয়, হয়, আৰু এফালে আহক, এইটো চাওক, এইটো হেকে হ'ল এতিয়া। দি কিনি পুলি হ'ব এতিয়া আৰু। হয়, এইটো চাওক, এইটো হ'ল এটা জাত। হয়, এইটো এটা। হয়, এইটো এটা। হয়, এইটো চাওক আৰু এটা, এইটো এটা। হয়, সেই এটা, এইটো এটা। এই বস্তুটো
চাওঁতে মানে পখিলা নিচিনা লাগে মানে হয় অলপ আগত আছে সেইটো চাই ল'বা হয় হয় এইটো যিটো হয় এইটো মানে চেলিংটো আমাৰ ইয়াত কম ৰাইজে সিমান বুজি নাপালে এতিয়ালৈকে আচলতে এই বস্তুটো আচলতে ক'ৰ পৰা আহে এই বস্তুটো আমি মানে বেংগলৰ পৰা আনো এইটো বেংগলৰ পৰা আনে নেকি আমাৰ আমি বেংগলৰ লগত চেনেল মিলাই কিনি এই বস্তুবিলাক হেৰি কৰিছোঁ হয় বন্ধুসকল এইফালে চাওক আপোনালোকে যিকোনো ধৰণৰ প্ৰায় ইয়াত 100 বিধতকৈ অধিক আপোনালোকে ইয়াত ফুলৰ পুলি পাব ইয়াত বিভিন্ন ধৰণৰ পুলি আছে মই আপোনালোকক এটা জেগাত গৈ দেখাইছিলোঁ আৰু বিভিন্ন জেগাত আছে তেখেতসকলে পুলিবিলাক সংৰক্ষণ কৰি ৰাখিছে আৰু যিহেতুকে মানুহ অভাৱৰ কাৰণে তেখেতে কৰিব পৰা নাই বুলি কৈছে গতিকে তেখেতে যিমানখিনি পাৰে চেষ্টা কৰিছে এইবিলাক হৈছে নাৰ্জী ফুল এইবিলাক আচলতে তেখেতৰ পৰা সুধিব বলকচোন এইটো চাওক এইটো ফুল আমাৰ হেৰি গেন্দা বুলি কয় গেন্দা অসমীয়াত আৰু এইটো হ'ল পখিলা ফুল বুলি কওঁ আমি পখিলাৰ লিখা একদম হয় বন্ধুসকল এইটো চাওক আপোনালোকে একদম বাটাৰফ্লাই নিচিনা আচলতে এনেকৈ হৈ আছে যেনেকৈ এজনী পখিলা থাকে তেনেকুৱা ধৰণৰকৈ ফুলফা ফুলি আছে সেইটো কাৰণে তাক মানে পখিলা ফুল বুলি কোৱা হয় এইফালেও চাওক এইফালেও আছে এইটো এটা বেলেগ কোৱালিটি হয় আচলতে মই কৈছোঁ আপোনালোকক কৈছোঁ যে ইয়াত 100তকৈ অধিক মানে ফুল প্ৰজাতি পোৱা যায় ইয়াত এইটো বেলেগ হয় এইটো বেলেগ এইটো আকৌ বেলেগ সেইটো বেলেগ হয় এইটোও বেলেগ হয় আচলতে মই খুৰাক ধন্যবাদ জনাব লাগিব যিহেতুকে খুৰাৰ কাৰণে বহুতে প্ৰেৰণা আচলতে খুৰাই যিখিনি কাম কৰি আছে আচলতে বহুত শলাগিবলগীয়া কাম কৰি আছে তেখেতে কাৰণ মই এইটোৱে কৈছোঁ যে বহিৰাগতৰ বেলেগ ৰাজ্যত নগৈ তেখেতে নিজৰ অঞ্চলটোতে নিজৰ ঘৰতে এনেকুৱা এটা কৰ্মসংস্থাপন কৰি আছে য'ত নেকি তেখেতে এই কামৰ যোগেদি স্বাৱলম্বী হ'ব পাৰিছে আৰু আমাৰ দেখিবলৈ পায় যে অসমৰ যুৱক যুৱতীসকলে প্ৰায় অসমৰ বাহিৰত গৈ কাম কৰিবলৈ যায় কিন্তু তেখেতসকলৰ কাৰণে খুৰা প্ৰেৰণা আচলতে তেখেতে নিজে কৰি দেখুৱাইছে তেখেতে বয়সস্থ হ'ল যদিও তেখেতে কৰিছে কিন্তু আমাৰ খুৰা এতিয়া যিসকল ব্যক্তিয়ে অসমৰ বাহিৰত গৈছে বা বেলেগত গৈ কাম কৰি আছে তেখেতসকলৰ কাৰণে আপুনি কি ক'ব তেখেতসকলক মই এইটোৱে আন্তৰিক অভিনন্দন জনাই মই এইবিলাকে ক'ব বিচাৰোঁ আমাৰ অসমত টকাৰ অভাৱ নাই হয় কিন্তু নিজকে অভাৱ বুলি ক'লে নহ'ব হয় আমাৰ এই অসমখন তিনিচুকীয়া অঞ্চলখনলৈ ডিব্ৰু চৈখোৱাৰ পূব অঞ্চলটো 2 নম্বৰ বোম্বে বুলি মই ভাবোঁ হয় 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 আচলতে আমাৰ অসমত কি হয় অসমখন আচলতে সোণালী অসম হয় ইয়াত সকলো ধৰণৰ মানুহে কাম কাজ কৰি খাব পাৰে ইয়াত কোনো ধৰণৰ অভাৱ নহয় ইয়াত যেনেকৈ খুৰাই আজি নিজৰ নাৰ্চাৰী এখন খুলি মেলি কৰি খাব পাৰিছে কোনোবা চব্জি খেতি কৰি খাব পাৰিছে গতিকে খুৰাই এইটোৱে ক'ব বিচাৰিছে যে আমাৰ অসমৰ যুৱক যুৱতীবিলাকে অসমৰ বাহিৰত নগৈ নিজৰ অঞ্চলটোতে নিজৰ ঘৰতে কিবা এটা ধৰক খেতিয়ে কৰিব পাৰে বা কিবা কৰিব পাৰে তেনেকৈ স্বাৱলম্বী হ'ব পাৰে খুৰাই তেনেকুৱা জনাব বিচাৰিছে গতিকে খুৰাক আমি ধন্যবাদ জনাইছোঁ কাৰণ খুৰাই ইমান ধুনীয়া এটা হেৰি কৰি আছে নাৰ্চাৰী এখন খুলি মেলি তেখেতে নিজে স্বাৱলম্বী হৈ আছে গতিকে খুৰাক আমি ধন্যবাদ জনাব লাগিব আৰু খুৰাৰ কাৰণে 100জন লোক মানে প্ৰেৰণা পাই আছে গতিকে খুৰাক আমি ধন্যবাদ জনাইছোঁ বন্ধুসকল মই মানে খুৰাক সুধিব বিচাৰিছোঁ খুৰা যিহেতুকে আপুনি আজি প্ৰায় 2 বছৰমানৰ অধিক হৈ গ'ল আপুনি ফুলৰ খেতি কামটো আগবাঢ়ি যোৱা গতিকে আপুনি ক'ৰবাত কেনেবাকৈ বাধাৰ সন্মুখীন হৈছে নেকি তেনেকৈ বাধাগ্ৰস্ত হোৱা নাই এতিয়াতো কণ্টেক্ট কেইদিনমান আগতে যিটো বৰষুণ দিছিলে সেইটোত মই অলপমান বাধাগ্ৰস্ত হৈছিলোঁ হ'লেও মই সিমান প্ৰভাৱ পৰা নাই আৰু যিহেতুকে আপুনি ইমান দিনৰ পৰা খেতি কৰি আছে আপুনি নিজে অনুমান কৰিব পাৰিছে নেকি যে মই আপুনি নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ হয় হ'ব হয় হয় মই আন কোনোবা কৰিলেও সি হ'বই হ'ব হয় 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 যিহেতুকে আপুনি কৰিব লাগিব হয় যিহেতুকে আপোনাক মই দেখিছোঁ প্ৰায় 1 বিঘাতকৈ অধিক মাটিত আপুনি ফুলৰ খেতি কৰি আছে নাৰ্চাৰী এখন খুলি আছে আপুনি প্ৰথমে ক'ৰ পৰা মানে এই প্ৰেৰণাটো পাইছিলে আপুনি ক'ত মানে এনেকুৱা এটা হেৰি পাইছিলে মই প্ৰথমত মইতো ফুৰি থাকোঁ হয় অৰুণাচলতো গৈ থাকোঁ তাৰপিছত এইফালে বেংগল ফালেও গৈ থাকোঁ ফুৰি সেই বস্তুটো মোৰ জ্ঞান আহিলে মানুহৰ অলপমান মানে হেঁচা নপৰিলে বা কিবা নহ'লে হয় চবে আমাৰ ইয়াত আগতে চব্জি খেতিও নাছিলে অসমত তিনিচুকীয়াৰ পৰা আমাৰ বজাৰত আহিলে আমাৰ এই গোটেই অঞ্চলৰ ৰাইজে শাক পাচলি খাইছিলে এটাই মানুহ আছিলে নামটো মোৰ এতিয়া পেটত আছে মুখত অহা নাই নামটো আমাৰ ইয়াত বৰমুৰাত লেংৰা বুলি আমি মানে আগতে মানুহবিলাকে মাতি থাকে এই ধ্ৰুৱৰ খুৰা হ'ব তেখেতেই কৰি আছিলে চব্জি খেতি আৰু ইয়াত নাই ফাৰ্ষ্ট টাইম কৰিছিলে ফাৰ্ষ্ট টাইম তেতিয়া আমি ডেকা চেঙেলীয়া ডেকা নিচিনা
তাৰপিছত আহিলে মানে আপোনাৰ সেই বেংগলৰ পৰা দুজন আহি কিনি সন্তোষ নাথ বুলি কোৱা এজন মানুহ হাতীগুলিত আছিলে তেওঁৰ মাটিডোখৰ ভাড়া লৈছিলে ভাড়া লৈ কিনি তেওঁ মানে বেঙেনা লগালে যেতিয়া বেঙেনা লগালে গোটেই হাতীগুলিখন উজালি দিলে সেই লাহে 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 কৰি কৰি এতিয়া আমাৰ গোটেই অসমৰ ল'ৰাবিলাকে শাক পাচলি কৰিব পাৰিছে আচলতে সেই দুজন ব্যক্তি পাই মানে প্ৰেৰণা পাইছিলে তেখেতে প্ৰেৰণা পাইছে আৰু বন্ধুসকল যিহেতুকে খুৰাই মই অলপ আগত শুনিছিলোঁ খুৰাই বোলে এইডোখৰ মাটিতে খেতি কৰি প্ৰায় কেইমোন ধান পাইছিল খুৰা 70 মোন ধান পাইছিল কিন্তু সেই 70 মোন ধানকো বাদ দি তেখেতে ইয়াত মানে নাৰ্চাৰী এখন খুলিলে তাকে চাই আপোনালোকে ভাবক আজি প্ৰায় 2-3 বছৰ হ'ল তেখেতে এতিয়া খেতি কৰা নাই 70 মোন ধান যদি পায় এইডোখৰ জেগাত তেতিয়াহ'লে আৰু বেলেগ মানুহেতো ক'লেহেঁতেন যে 70 মোন ধান পাওঁ গতিকে মই ফুলৰ খেতিও কেলে কৰিম কিন্তু সেইটো নহয় খুৰাই আচলতে কি হ'ল তেখেতে সেই 70 মোন পায় যদি মানে তাতকৈ অধিক লাভ হয় সেইটো কাৰণে এই খেতিটো আৰম্ভ কৰিলে তেখেতে আজি 2-3 বছৰ হৈ গ'ল তেখেতে এইটোতে ধৰিছে আৰু বন্ধুসকল চাওক ফুলৰ পুলিবিলাক নিয়ে যিসকলে আচলতে এনেকৈ তেখেতসকলে মাটি দিব লাগে যিহেতুকে ইমানখিনি যদি মাটি প্ৰতিজনকে যদি দি যায় প্ৰতি জোপাতে তেতিয়াহ'লে খুৰাটো বহুতখিনি মানে কম হৈ যায় মাটিটোৰ পৰা চাপৰ হৈ যায় গতিকে তেখেতে আৰু মানে ঘৰত ৰাখিছে গোবৰে হওক বা মাটি হওক এক্সট্ৰাকৈ আনি মেলি থ'ব লগা হয় তেখেতে গতিকে আপোনালোকক মই অনুৰোধ জনাইছোঁ খুৰাক এই কামত আপোনালোকে সঁহাৰি জনাওক আৰু আপোনালোকে সেই খুৰাৰ পৰা আহক এনেকুৱা ফুল ক্ৰয় কৰিবৰ কাৰণে আৰু খুৰাই খুব কম ৰেটত দিছে কম দামত দিছে আপোনালোকৰ হ'লচেল ৰেটত দি আছে গতিকে খুৰাৰ মুখেৰে শুনো আহকচোন তেখেতে কিমান দামত কি বস্তু কোনটো কিমান দামত দিছে খুৰা এই বস্তুটো এইটো পুলি আপোনালোকে কেনেকৈ দিছে হ'লচেলত আমি হ'লচেলত 30 টকা দিছোঁ 25 টকায়ো দিছোঁ হয় সেইটো আপোনাৰ এই ফুলটো আমি 20 টকাতেও দিছোঁ এইটো হয় হ'লচেল 20 টকাত দিছোঁ সেইটো 30 টকাত দিছোঁ আৰু এটা আছে আপোনাৰ ডালিয়া বুলি কয় সেই বস্তুটোৰ মানে অলপ দাম আছে আৰু বন্ধুসকল খুৰাই এইটো পুলি আচলতে কি হ'ল চাওক ইমান খুব মানে কষ্টৰে এইটো হেৰি কৰে সেইটো কাৰণে মানে 25 টকাত দি আছে তেখেতে এইটো পুলি আৰু এইবিলাক দেখিছে এই নাৰ্জী ফুলবিলাক আচলতে কি হয় এইবিলাক ফুলৰ যেতিয়া ফুল দেখোঁ ফুল এনেকৈ যদি দেখোঁ তেতিয়াহ'লে আচলতে মানুহৰ মনটো সদায় ৰঙীন হৈ পৰে গতিকে খুৰাই মানে এইবিলাকো মানে 20 টকাকৈ দিছে এটা পুলিত 20 টকাকৈ গতিকে আৰু বিভিন্ন ধৰণৰ ফুল আছে খুৰাই ইতিমধ্যে কৈছিলে যে তেখেতে ইয়াতে কৰে কিন্তু তাৰ বাহিৰেও তেখেতে কলকাতাৰ পৰা আনিছে কলকাতাৰ পৰা অনা ফুলখিনি যিহেতুকে ইমান দূৰৰ পৰা আনিছে অলপতো দাম হ'বই গতিকে সেইখিনি অলপমান দাম হ'ব বাৰু কিন্তু এইবিলাক দেখিছে আপোনালোকে ফুলবিলাক এই ফুল এইফালে চাওক বিভিন্ন ধৰণৰ ফুল আছে আচলতে দেখাবলৈ সক্ষম নহ'ম গোটেইখিনি গতিকে খুব কম ৰেটত কৈছোঁ নহয় খুব কম ৰেটত খুৱাই দি আছে গতিকে বন্ধুসকল আপোনালোকে আহক মই আপোনালোকক এই জেগাডোখৰ নাম ক'ম আপোনালোকক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দিম আৰু খুৰাৰ নাম্বাৰটো দিম আপোনালোকে কণ্টেক্ট কৰিব আহিব আৰু খুৰাক যাতে আপোনালোকে খুৰাই কৈছে যে এইবিলাক মানে এই ফুলবিলাক দেখিছে যোনবিলাক ফুল এইবিলাক মানে খুৰা আজি আহিছে নহয় আজি আহিছে বেংগলোৰৰ পৰা আহিছে বোলে এইবিলাক ফুল যিহেতুকে এইবিলাক আচলতে কি হয় ঘৰত কৰিলে মানে এইটো ফুল নহয় সেইটো কাৰণে বাহিৰৰ পৰা আনিব লগা হৈছে আৰু খুৰাই বিভিন্ন ধৰণৰ 100তকৈ অধিক প্ৰজাতিৰ মানে খেতি ইয়াত কৰিছে তেখেতে ইয়াতে আছে গতিকে এইটো মানে কি হৈছে ইয়াৰ নহয় এইটো ইয়াত নহয় মানে সেইটো কাৰণে বাহিৰৰ পৰা আনিব লগা হৈছে আৰু খুৰা এইবিলাক যে আপুনি উঘালি থৈছে কোনোবা বিক্ৰী কৰিছে ল'বলৈ আহিব হয় এইটো বন্ধুসকল যিহেতুকে খুৰাই মানে যিহেতুকে কলকাতাৰ পৰা আনিছে কিছুমান ফুল গতিকে মানে কি হয় কিছুমান ফুল আচলতে নাৰ্চাৰীত নথৈ ভিতৰতো থ'ব পাৰি যিবিলাক ফুল হয়তো মানে এটলিষ্ট আজি এইখিনি ইয়াত মানে আনলোডিং কৰি মেলি থৈছে আপোনালোকক দেখাইছোঁ এইবিলাক চব ফুলবিলাক আৰু খুৰাৰ পৰা মই জানিব বিচাৰিম এই ফুলবিলাকৰ আচলতে কোনটো প্ৰজাতি কি প্ৰজাতি আৰু কিমান টকাকৈ মানে এটা ফুলত মানে তেখেতে মানে বেলেগে ক্ৰয় কৰে গতিকে তেখেতৰ পৰা বুজোৱা আহকচোন খুৰা এইটো দেখিছে এই ফুলটো আচলতে কি ফুল কয় এইটো আপোনাৰ আমি গেন্দা বুলি কওঁ হয় এইটো আপোনাৰ এইটো আমি 20 টকাত দি দিওঁ এইটো 20 টকাকৈ দিয়ে ন আচলতে দেখোঁ যে আমাৰ যিহেতুকে ঘৰত ওলায় কিছুমান নাৰ্জী ফুল সেই ফুলবিলাক আচলতে কি হয় আপোনাৰ খুব ৰঙা সেইটো ফুল দেখিছে সেই য়েল্ল' কালাৰ তেনেকুৱা হৈ যায় আচলতে এনেকুৱা এটা প্ৰজাতি হয়তো মই দেখা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম ইয়াত দেখিছোঁ গতিকে ভাল লাগিছে আৰু কিছুমান ফুল আছে যেনে ধৰক এইটো ফুল এইটো আচলতে জেগা বহুতখিনি লাগিব এইটো কিন্তু এই ফুল ফাৰ যদি নামটো জানিব পাৰে এইটো পিটুনিয়া বুলি কয় পিটুনিয়া ফুল হয় ন চ' এই ফুল ফাৰ আপুনি কেনেকৈ মানে বিক্ৰী কৰিছে 60 টকাকৈ বিক্ৰী কৰিছে
বন্ধুসকল আচলতে খুব ধুনীয়া, আচলতে খুব সস্তাত দি আছে এই ফুলবিলাক। যদি আপোনালোকক যদি মোৰ দৰ্শকসকলে যদি কাৰোবাক লাগে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে। আচলতে কি হয়, আমাৰ এই জেগাডোখৰ আচলতে নৈ কিনাৰ জেগা হৈ যায়, যিহেতুকে ভিতৰুৱা জেগা। তথাপিও যিমানখিনি মানুহে আহে, মই শুনা মতে বহুত মানুহে আহি মেলি ইয়াৰ পৰা ক্ৰয় কৰে। আচলতে খুব হ'লচেল ৰেটত দিয়ে, খুব কম দামত দিয়ে, সেই গতিকে বহুত ব্যক্তিসকল আহে, ক্ৰয় কৰে। মই মোৰ বন্ধু এজনে মোক কৈছিল যে তেখেতে মোক ফটো মাৰি মেলি পঠিয়াইছিল যে এনেকৈ আছে বন্ধু, তুমি আহিবা নেকি। তাৰপিছত মই আচলতে ফুলবিলাক দেখি হয়তো মই ৰ'ব নোৱাৰিলোঁ, সেই গতিকে মই আহিলোঁ। গতিকে আজি গোটেই ফুলবিলাকৰ গোটেই ফুলবিলাক আচলতে দেখি পোৱাৰ লগতে গোটেই ফুলবিলাকৰ আচলতে আজি ৰেটটো সুধি যাম খুৰাৰ ওচৰত। গতিকে কোনটো ফুল কিমান দাম। গতিকে আৰু এটা বন্ধু পালোঁ ফুল এটা। আচলতে এইটো কি হয়, টাবত যদি আপুনি সজাই ৰাখে খুব সুন্দৰ লাগিব আচলতে এইটো ফুলটো। আৰু এইটো ফুল বোলে কলকাতাৰ পৰা আহিছে। খুৰা, এইটো প্ৰাইচটো কেনেকৈ ৰাখিছে? এইটো বোলে 160 লয় বোলে। আচলতে যিহেতুকে বাহিৰৰ পৰা আহিছে ন, চ' দামটো হ'বই। গতিকে বন্ধুসকল, এইটো 160, আহক আপোনালোকে ক্ৰয় কৰক। বন্ধু আৰু এটা বস্তু পালোঁ, এইটো ফুলটোৰ নাম আচলতে মই ইমান ভালকৈ নাজানো বাৰু, খুৰা সুধিছোঁ সেইটো কাৰণে। খুৰা, এইটো কি ফুল? জাৰবেৰা। এইটো জাৰবেৰা বোলে। এইটো আচলতে কি হ'ল, এইটো বোলে কলকাতাৰ পৰা আহিছে। এইটো কলকাতাৰ আচলতে ইয়াত আপোনালোকে যিমানখিনি ফুল দেখিছে, এইফালে চাওক, যিমানখিনি ফুল দেখিছে গোটেইবিলাক আছে আপোনাৰ থাইলেণ্ডৰ পৰা আহিছে, কিছুমান কলকাতাৰ পৰা আহিছে, বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা আহিছে কিছুমান বস্তু আহিছে। গতিকে সেই বস্তুবিলাক নিশ্চিতভাৱে দাম হ'ব, অলপমান দাম, বেছি দাম নহয়, অলপমান দাম। আৰু যিহেতুকে মই কিছুমান দোকানত নাৰ্চাৰীবিলাক কিছুমান কিনিব যাওঁ, তাত কি হয়, এনেকুৱা ফুল এটা আপুনি 500 টকা তলত কমত নাপায় আপুনি এনেকুৱা ফুল এটা। গতিকে ইয়াত যদি আপোনালোকে হ'লচেলত দিয়া আছে যে 160, নিচেই কম, একেবাৰে কম, আপোনাৰ 160 টকাত দি আছে এইটো বস্তু। গতিকে আপোনালোকে আহক। খুৰাৰ নাম্বাৰটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দিম। গতিকে বন্ধুসকল, আপোনালোকে আহক, ইমান ধুনীয়া ধুনীয়া ফুলবিলাক আপোনালোকে ক্ৰয় কৰক। যিহেতুকে এইটো পালে আপোনালোকে থাইলেণ্ডৰ পৰা আহিছে। মই যিহেতুকে ফুলৰ পুলি কিনিছিলোঁ, তাৰ বাহিৰে মোক খুৰাই ফুলৰ পুলি দুটা গিফ্ট দিছে অহাৰ কাৰণে। ত' খুৰাক মই ধন্যবাদ জনাইছোঁ, তেখেতৰ এই গিফ্টটো মই লৈছোঁ। আশা ৰাখিছোঁ খুৰা যাতে যিটো কাম আগবাঢ়ি গৈ আছে, সেই কামটো যাতে আৰু দুগুণ উৎসাহ পাওক, তেখেতে আৰু যাতে তেখেতে বজাৰ দখল কৰক, তাৰে কামনা কৰিছোঁ। আৰু যদিহে বন্ধু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বন্ধুসকল, আজিলৈ ধন্যবাদ, আৰু খুৰাকো ধন্যবাদ জনাইছোঁ।